জুই জ্বলি আছে আৰু জুই জ্বলাত পুৰা হাতখন যদি দি দিওঁ হাতখন জ্বলাৰ নিচিনা হ'ব একচুৱেলি সেনেকুৱা গাইছ এই চাইডে আছিলে ৱাছ চেণ্টাৰ বা টু হুইলাৰ ৱাছিং চেণ্টাৰ যদি আপোনালোকে চাই বাট এই চাইডেতো আপোনালোকে দেখাব লাগে পূজাৰ কাৰণে ৰেডি হৈ আছে এই চাইডে আমাৰ ৰাইনো সৰস্বতী পূজাৰ কাৰণে ৰেডি কৰিব আহিছোঁ কেপচাৰ কৰিব যাব লাগে ক'ত ক'ত আপোনালোকে কমেণ্ট কৰক মানে গুৱাহাটীৰ কোনটো এৰিয়াত যাব লাগে কোনখন কলেজ কোনখন স্কুলত যাব লাগে আৰু মই ভাবিব কাৱাছাকি আমাৰ Z900 কাৰণে আৰু Hello, what is up people? Welcome to another vlog and guys, এই সাইডে আপোনালোকে দেখা পাইছে নতুন ব্লগৰ হৈতে আৰু নতুন স্টাৰ্ট গাইস আপোনালোকে যদি চাই এটা ফ্ৰেম নতুন ফ্ৰেমত আমি ব্লগ স্টাৰ্ট কৰিছো আৰু যদি এই সাইডে আপোনালোকে হাতত চাই মোৰ হাতত আছে সিলভাৰ প্লে বাটন যোনটো ওয়ালত লগাব গৈ আছো মাজতে এনেকুৱা হৈছিল কি এইটো মোৰ এটা টেবুলত পৰি আছিল জাস্ট বিকজ ইউ নো গাইস আমাৰ এইটো ৰুমটো যোনটো হয় হেতু মই ষ্টুডিও হিচাপে ভাবা নাছিল এনেকুৱা হৈ আছিল কি ৰাইড কৰিব কাৰণে এটা ষ্টাৰ্ট পইণ্ট হিচাপে হৈ আছিল ইয়াতে মোৰ ৰাইডিং গিয়াৰ চাই কিনে থৈ দিও দেন আমি ৰাইড কৰাৰ আগতে ইয়াৰ পৰা ওলাই যাব এটা ক্ৰিয়েটৰৰ you know room যেন লাগাই নাছিল তো হেতু কাৰণে মই ভাবিলো কি ডিটেইল আমাৰ আৱাৰ্ডটো আমাৰ ওয়ালত না লাগে ডিটেইলটো obviously না লাগিব তো এই কাৰণে এটা নতুন স্টাৰ্ট কৰিব গৈ আছো আৰু সেই নতুন স্টাৰ্টত প্ৰথম কামটোই হল গাইস আমি প্লে বাটন আছে সেই সিলভাৰ প্লে বাটনটো আমি এতিয়া ওয়ালত লগাও আৰু লগতে গাইস এই সাইডে আপোনালোকে দেখা পাইছে কি ইটোৱে মোক ফিল দিব কি মই এজন ইউটিউবাৰ গাইস আৰু যেতিয়া মই ৰুমৰ ভিতৰত সোমা প্ৰথম বস্তুটোৱে গাইস সোমাৰ লগে লগে আপোনালোকে যদি চাই মোৰ এই সাইডে এন্ট্ৰেন্সৰ পৰা সোমাই কেনে প্ৰথম ওয়ালখনে হল ইখন আৰু সেই কাৰণে মই ইয়াতে আপোনালোকে যদি সিলভাৰ প্লে বাটন লগাইছো যত মই আহি কেনে যে মই গম পাও কি আপোনালোকৰ কাৰণে আমি ব্লগ বনাব লাগে বুলি আৰু লগতে যদি আপোনালোকে চাই মোৰ এইটো হেলমেটত আপোনালোকে বহুত দিনৰ পৰা মটো ব্লগিং দেখা পাইছে বা এই হেলমেটটোৱে দেখা পাইছে যোনটো কাৰ্বন ফাইবাৰ হয় এক্সৰৰ বাট গাইস আৰু এটা হেলমেট মই আনিছো একচুয়ালি এটা নহয় মোৰ আৰু দুটামান হেলমেট আছে বাট গাইস এইটো সাইডে যদি আপোনালোকে চাই এই হেলমেটটো মোৰ বহুত বেছি ভাল লাগিছে এক্সৰৰ তো মই ভাবিছো কি ইয়াৰে মটো ব্লগিং সেটআপটো এতিয়া আমি ব্লগিং সেটআপ বহাইলো তাৰপিছত বাকিখিনি কৈ আছো গাইস চলো গাইস And guys, এই সাইডে যদি আপনারা চেক করে আমার নতুন সেটআপ একচুয়ালি নতুন হেলমেটত নতুন সেটআপ বুলিও ক'ব নোৱাৰে এটো জাস্ট আমি ট্ৰান্সফাৰ কৰিছো যোনটো পুৰণা সেটআপটো আছিল এটো জাস্ট নতুন হেলমেটলৈ ট্ৰান্সফাৰ কৰিছো আৰু এতিয়া এনেকুৱা লাগি আছে এটো সেটআপটো আপোনালোকে দেখা পাইছে আৰু লেটস চেক ইট আউট গাইস কি আমাৰ সাউন্ড কোৱালিটি ঠিকে হৈ আছে কি নাই তো লেটস গো গাইস এটা আমি মটো ব্লগিংত যাও আৰু এতিয়া আমি কোস্টার দি আছো আৰু ৰাইনকো ওয়াশ কৰিব কাৰণে হাজিয়া লৈ যাম বুলি ভাবি আছো লেটস সি গাইস কি গাইস এতিয়া ও হো বলে तो रोड क्रॉस करने के बाद चले रुकते हो इतना बदमाश चलो गाइस অলপ পিছাই যাব লাগে এন্ড গাইস আৰু এই সাইডে মেকুৰি ৰাস্তা কাটিলে মই ব্যাক গুছি যাও আৰু ষ্টাৰ্ট অফ কৰি লও আৰু বহুতে এনেকে ক্ৰসিনো দিয়ে তিনিবাৰ বাট গাইস ইটস ওকে গাইস কিয় কাৰণে হিও নিজৰ ৰাস্তাত গৈ আছে বাট অলপ হলে 1% হলেও মই বিলিভ কৰো হেতুত আৰু হেতু কাৰণে মই ৰখি দিও এনেকুৱা নহয় কি পুৰা 1 ঘন্টা বা আধা ঘন্টা ৰখিব লাগে জাস্ট 3-4 সেকেন্ড ৰখাৰ একো আপত্তি নাই আৰু এই সাইডে এতিয়া মই গৈ আছো কেটিএম শোৰুম একচুয়ালি কিয় কাৰণে আমি ব্যাক সাইডে যেটা টেল টাইডিটো লগালো সেই টাইমত একচুয়ালি আমি ইউ নো নাম্বাৰ প্লেট ইনষ্টল কৰা নাছিল টাইডি লগোৱা হোৱাৰ পিছত এতিয়া আমি নাম্বাৰ প্লেটটো ইনষ্টল কৰিব যাওঁ কিয় কাৰণে আমাৰ মেইন নাম্বাৰ প্লেটটো লাগি আছে আমি ডেলিভাৰী লৈ কেনে যেহেতু ৰাইড গৈছিলো সেই কাৰণে আমি ষ্টক যোনটো মাডগাৰ্ড থাকে বা টেল টাইডি তাতে আমাৰ ইনষ্টল কৰা আছিল তো এতিয়া আফটাৰ মাৰ্কেট টেল টাইডিত আমি এতিয়া ইনষ্টল কৰিব গৈ আছো আৰু একদম ওচৰতে তো একো টেনশ্যন নাই কিয় কাৰণে বেছি ট্ৰাফিকৰ মাজত যাব নালাগে আৰু ট্ৰাফিকৰ মাজত গ'লেও একো আপত্তি নাই সিখনৰ লগত গাইস যোদ্ধা পুৰা ফাইট কৰি যায় আৰু এই সাইডে আমি আহি পাই গৈছো কেটিএম 6 মাইল একচুয়ালি নাম্বাৰ প্লেটটো ইনষ্টল কৰি লও ইয়াতে এই ৰুমৰ পৰা আহিলো নাম্বাৰ প্লেটটো টেল টাইডিত লগাব আছে সেই কাৰণে এটা লগাম আনিছো এই জাস্ট ইটো টাপ ৰেপিড পুৰা ধুনীয়াকে লাগি যাব আৰামত খুলিছো হা পুৰা মিলাই ইয়েস 100 সব ঠিক আছে
মোৰ বাইকখনে আমনি কৰিছে নেকি তোমাক? মোৰ বাইকখনে আমনি কৰিছে নেকি? ওপৰত উঠাব লাগে ন? অলপ বেক কৰি দিওঁ ইয়াক। যাব পাৰিবা? কোৱাচোন। লাগি যাব লাগি যায় 110%। চিয়'ৰ। চিটৰ তলত থৈ দিছিলোঁ, আৰামত লাগি যায়। হৈ গ'ল, লাগি গ'ল ব্ৰ। এই যাব, একো নাই। আৰে 5 रुपया पे सब जुड़ जाता है फेविक्विक। দিম ওলাই পৰি যাব ইয়াৰ পৰা ভাঙি কেনে। ঠিক আছে, থেংক ইউ। কোনটো? আৰে ইয়াৰ তলতে নাম্বাৰ প্লেটটো আছিল। অ ৰাজেশ দা, ओ सर मेरा कावासाकी। अरे हेलमेट, नया हेलमेट, थैंक यू। ভাল লাগিছে, थैंक यू। कावासाकी का चेम्बर। হা অঁ কেনেকুৱা, বেয়া লাগিছে নেকি ৰেপটো? য়েছ, তোমাৰ লগত তাতে এনেকুৱা ষ্টক বিকিব লাগে যদি ক'বা মোক। কংকন এডিশ্যন বিকিব লাগে যদি ক'বা। সেই স্মক পেপাৰ হয়তো, স্মক পেপাৰ মাৰিছোঁ। অঁ ডিউকটো ধুনীয়াকৈ দেখা পাই আছে আৰু ৰাতি পূৰা ব্লেক টাইপ লাগে। এতিয়াই ফিল হয়। ইনষ্টল কৰি ল'লোঁ বেক চাইডে, আৰু এইটো পেপাৰত জানিছিলোঁ গাইছ, সেই পেপাৰটো এতিয়া ডাষ্টবিনত পেলাব লাগিব। সেনেকৈ ৰাস্তাত নেপেলাওঁ। চলো লেটছ গ' গাইছ। KTM 6 মাইল আৰু এই চাইডে ৰাজেশ দাকো লগ পাই গৈছোঁ আৰু অলৰেডি পাৰ্টছৰ কথা সুধিলোঁ কি কেতিয়া আহিব কাৱাছাকি আমাৰ Z900 কাৰণে। আৰু গাইজ এই চাইডে আপোনালোকে ভাবিছে আমাৰ নাম্বাৰ প্লেটটো ইনষ্টল হৈ গৈছে। আৰু একচুৱেলি এই চাইডে এজন পুলিচৱালা আহিছিলে, ভাবিলোঁ কিবা ক'ব আহিলে নেকি, বাইকখনত আহি কিনে ৰখি গ'ল। তো এই চাইড इसपे मजा है क्विक शिफ्टार। এই বাইকযোৰ ঘৰ আৰু এই চাইডে যদি এটা বেটা আপোনালোকে ভাবিছে এইটো ব্লেক এণ্ড হোৱাইট। আৰু এই বেটাটো একচুৱেলি ক'ৰ পৰা আহিছে আই ডণ্ট ন'। কি একচুৱেলি এদিন গেটৰ ওচৰত আছিলে, মই তাক মাতি আনিছোঁ। মাতি অনাৰ পিছত আৰু সি আমাৰ তাতে থকা হৈ গ'ল। আৰু আই ডণ্ট ন' গাইছ এইটো কাৰ হয়। আমি একচুৱেলি খানা দি আছিলোঁ তাক খাবৰ কাৰণে, আৰু খানা খাই খাই ইয়াতে থাকি যায়। এইটো চাওক, ঐ বয়, অল গুড, হেল গুড। ঐ মহলো এণ্ড গাইছ এই চাইডে আমাৰ একচুৱেলি মহলুও তাক একো ডিষ্টাৰ্ব নিদিয়ে, একদম দস্তি হৈ গৈছে মহলুৰ লগত। কাক ভুকি আছে? মোৰ হেলমেটটো কি উল্টা দেখা পাইছ নেকি? ঐ চা, নতুন হেলমেট সেইকাৰণে। অঁ চিনি পাইছ, তথাপিও ভুকি আছোঁ বুলি কৈছ। মহলো চিনি পাইছ তথাপিও ভুকি আছ? হা চিনি পাইছ তথাপিও ভুকি আছ? এণ্ড গাইছ এই চাইডে আমি আহি পাই গৈছোঁ ৰুমলৈ। একচুৱেলি ঘৰৰ পৰা আমি কেইটামান বস্তু আনিব গৈছিলোঁ। বস্তুকেইটা আপোনালোকক দেখাই দিওঁ কি আনিব গৈছিলোঁ। আৰু যদি এই চাইডে আপোনালোকে চাই, ইয়াতেতো ডাইৰেক্ট এমেজনৰ পেকেটটো এতিয়াও সেনেকেই হৈ আছে। আৰু এই চাইডে যদি আপোনালোকে চাই, ইয়াতে আমি কেমেৰা অৰ্ডাৰ কৰিছোঁ, যোনটো ৱাইফাই হোম কেমেৰা হয়। আৰু যদি এইটো চাইডে আপোনালোকে চাই, মাল্টি কুক কেটলি উইথ ষ্টিমাৰ গাইছ। এই চাইডে আপোনালোকে যদি চাই, এইটো ইলেক্ট্ৰিক কেটলি। আৰু এইকেইটা বস্তু মই লৈ আহিছোঁ। আৰু একচুৱেলি গাইছ আৰু এটা বস্তু, যোনটো বস্তু এমেজনৰ পেকেটত আছে, সেই বস্তুটো বহুত ইণ্টাৰেষ্টিং হয়। আৰু আপোনালোকক দেখাই আছোঁ সেই বস্তুটো কি হয়। আৰু এই চাইডে যদি আপোনালোকে চাই, চব চাইডে একজনৰ হেলমেট, এইটো ক্ৰমাটেক। তাৰপিছত এইটো টিকি ন, এইটো নহয়, এইটো চি ডেভিল গাইছ। এই চাইডে আপোনালোকে এটা হৈছে চি ডেভিল, আৰু এইটো পূৰা ট্ৰেণ্ডত চলি থকা ট্ৰেণ্ডছ গাইছ। এইকেইটা আপোনালোকে এটা পিছত গোটেই একজনৰ হেলমেট। আৰু এটা আছে এইটো চাইডে কাৰ্বন ফাইবাৰ, আৰু এটা আছে এইটো হেলমেট নহয় গাইছ, এইটো গামলা গাইছ, গামলা। আৰু এই চাইডে যদি আপোনালোকে চাই, আমি গোটেই ইয়াতে আজিকালি পূৰা ইউটিউবৰ ষ্টুডিঅ'ৰ ছেটআপে কৰি আছোঁ। আপোনালোকে দেখা পাইছে চব বস্তু আমি ইউটিউবৰ কাৰণে কৰি আছোঁ। কেমেৰা পৰ্যন্ত আমি লগাই আছোঁ, কিয় কাৰণে আমাৰ ইয়াতে বাইক পাৰ্ক থাকে। আৰু এই চাইডে আপোনালোকে দেখা পাইছে এইটো ট্ৰাইপড কয় ন পাপু এইটো? হা আগতে গাইছ পাপু ফটোগ্ৰাফাৰ আছিলে, পাপুই ভালকৈ জানিব।
আমি নতুন গাইজ পাপু এই 2013-14 DSLR লৈ ঘূৰা হয় আছে কি নাই DSLRটো কি কৰিলি বিকি কেনে কি কৰিলি কেমেৰামেনৰ পৰা ৰাইডাৰ হৈছিলে আৰু এতিয়া ৰাইডাৰৰ পৰা এতিয়া 4-wheeler হ'ব গাইজ 3টা বক্স দেখা পাইছে আৰু 3টা বক্সৰ এইটো বহুত বেছি ইণ্টাৰেষ্টিং তো এইটো প্ৰথম এতিয়া আমি আনবক্স কৰোঁ আৰু আনবক্স কৰিবৰ কাৰণে এই চাইড এখন চাকু লৈছোঁ ইম্পৰ্টেণ্ট চাকু গাইজ আমি আনবক্স কৰি আছোঁ আৰু যদি এইটো চাইডে আপোনালোকে দেখা পাই আছে এইটো হ'ল ফ্লেম aroma diffuser আৰু এইটো একচুয়ালি কি হয় আপোনালোকক মই কৈ আছো এই বস্তুটো কি হয় প্ৰথম আপোনালোকক দেখাই লওঁ আৰু পেকেজিংটো এনেকুৱা আপোনালোকে ডিভাইসটো দেখাই লওঁ কেনেকুৱা টাইপৰ ডিভাইস আৰু যদি ডিভাইসটো আপোনালোকে চাই ইয়াতে আপোনালোকে দেখা পাইছে এই নন্নাসা চিকুসা এটা ডিভাইস আৰু আগন্তু গাইস ইয়াতে একো কেবল এটালৈতো দেখা পোৱা নাই আৰু এইটো পুৰা খালি তোৰ ভিতৰত কি আছে এই সাইডে তো আপোনালোকে দেখা পালে এইটো খালি হৈ আছে বা কি আছে ইয়াতে আমি এইটো চেক কৰোঁ যদি এই সাইডে আপোনালোকে চাই ইয়াতে এটা কেবল পাইছোঁ আমি এইটো এটা কেবল তাৰপিছত এই সাইডে ইউজাৰ মেনুৱেল গাইজ এইটো ইয়াতে আমি এতিয়া পানী দিব লাগিব আৰু ইয়াতে 180 ml আছে না বাপু হা আগতে 12ত কাম কৰিছিলে নেকি গাইজ কেনে গম পালে 180 ml আছে বুলি তো এটা আমি ঐ গানটো এই ফেনখনত আৰু গাইজ আৰু এটা বস্তু আপোনালোকক দেখাইছোঁ এইটো একচুয়ালি এইটো সাইডে পানী যাব না লাগে তো এইটো সাইডে পানী ভৰা ওকে তো এই সাইডে এটা আমি প্ৰথম পানীৰে আমাৰ 180 ml মান দিম বা কি ষ্টাইলত পেলাইছে দেখোন ভাৰতে এনেকৈ পেলাইছিলে বৰফৰ ওপৰেদি হৈ গৈছে ন চিয়'ৰ এণ্ড গাইজ এই সাইডে আমি ইয়াতে এনেকৈ পানী ভৰাই ল'লোঁ ইমানমান আৰু এতিয়া আমি জাষ্ট এটা এনেকৈ এডাপ্টাৰ এটা লৈ কিনে এতিয়া আমি অন কৰোঁ অন কৰি কিনে আপোনালোকক দেখাই আছোঁ বাকীখিনি বস্তুটো লগাই লম ইয়াস ওকে গাইস এটা আমি এটা প্লাগ ইন কৰোঁ প্লাগ ইন কৰি কিনে চেক কৰোঁ কি ঠিকে আছে কি নাই গাইস এই সাইডে যদি আপোনালোকে চেক কৰে এই সাইডে আমি প্লাগ ইন কৰি ল'লোঁ আৰু ইয়াতে এটা লাইট জ্বলি আছে আৰু এই বস্তুটোত আমি পানীও ভৰাই ল'লোঁ আৰু ইয়াতে দুটা বাটন আছে আৰু এতিয়া আপোনালোকক দেখাই আছোঁ এইকেইটাৰ কামাল গাইস আৰু যদি এইটো সাইডে আপোনালোকে দেখা পাইছে লাইট আৰু এইটোৰ কাম আপোনালোকে যদি চাই ইয়াতে আমাৰ যোনখিনি পানী আছিলে সেই পানীৰে ষ্টিম ওলাই আছে আৰু সেই ষ্টিমত আমি যদি ইয়াতে aroma দি দিওঁ aroma means scent বুলি ক'ব ন scent যদি আমি দি দিওঁ scent দিয়াৰ লগে লগে গোটেই ৰুমটো আপোনাৰ মানে পুৰা মনমোহিত সুগন্ধ দিয়াই দিব আৰু জুই জ্বলি আছে আৰু জুই জ্বলাত পুৰা হাতখন যদি দি দিওঁ হাতখন জ্বলাৰ নিচিনা হ'ব একচুৱেলি সেনেকুৱা টাইপৰে ৰিল এটা পাইছিলোঁ বাট এইটো এটা লাইট হয় যদি আপোনালোকে চাই এইটো জুই নহয় আৰু ধোঁৱা ওলাই থকাৰ কাৰণে বহুতে জুই বুলি ভাবিব পাৰে যদি এনেকৈ চাই বাট এইটো ধোঁৱা একো নকৰে এই ধোঁৱাটো অকল আপোনাৰ মানে সুগন্ধ মানে যোনটো চেণ্ট আপুনি দিব সেই চেণ্টটো মানে পুৰা ফেলাই দিব ৰুমত আৰু ইয়াতে কালাৰ বহুতকেইটা অপশ্যন আছে মই যদি ইয়াতে বাটন আছে কালাৰ চেঞ্জ কৰিবৰ কাৰণে এইটো এটা কালাৰ আপোনালোকে দেখা পাইছে আৰু যদি আমি চেঞ্জ কৰোঁ আৰু এইবোৰ কালাৰ এতিয়া উইদাউট ফ্লেছ যোনটো ফোনত ফ্লেছ জ্বলি আছে সেইটো অফ কৰি কিনে আপোনালোকক জাষ্ট কালাৰকেইটা দেখাই আছোঁ চেক কৰক এণ্ড গাইজ আৰু এইটো আপোনালোকে দেখা পাইছে কালাৰ আৰু ইয়াতে অকল এটা কালাৰ নহয় মই এতিয়া যদি ট্যাপ কৰোঁ তেতিয়াহ'লে কালাৰ চেঞ্জ হৈ থাকিব আৰু এতিয়া মই ট্যাপ কৰা নাই এইটো এটা ফাংচন য'ত অট'মেটিক কালাৰ চেঞ্জ হৈ আছে লাহে লাহে যদি আপোনালোকে দেখা পাই আছে আৰু ধোঁৱাৰ কালাৰটোও চেঞ্জ হৈ যাই আছে এই ধোঁৱাটোৱে গোটেই আপোনাৰ ৰুমত যেতিয়া দি দিব তেতিয়া আপোনাৰ কালাৰ চেঞ্জ আৰু যদি আপোনালোকক কালাৰ দেখাব যাওঁ বহুতকেইটা কালাৰ আছে বহুত লম্বা ভিডিঅ' হৈ যাব আৰু যদি আপোনালোকে ইয়াতে দেখা পাইছে ইমানখিনি টাইমতে কিমানটা কালাৰ চেঞ্জ হৈছে আৰু যদি আপোনালোকে ব্লুটো কিমানকেইটা ব্লু আছে এইকেইটা কালাৰ এতিয়া মই আপোনালোকক ক'ব গ'লে বহুত দীঘল হৈ যাব আপোনালোকে দেখা পাইছে আৰু যদি মই ট্যাপ কৰি কেনে এটা কালাৰতো ৰাখিব পাৰোঁ এনেকৈ যেনেকৈ ৰেডত ৰাখিব খুজিছোঁ আৰু এটা ট্যাপ কৰি কেনে এইটো পাৰ্পল গাইজ আৰু এনেকৈ ব্লু আৰু মই যদি ট্যাপ কৰোঁ লাইট ব্লু গ্ৰীণ येलो এনেকৈ আমি ট্যাপ কৰি আমি কালাৰ চেঞ্জ কৰিব পাৰোঁ ইভেন আমি অফ কৰি দিব পাৰোঁ কালাৰ আপোনাৰ ষ্টিম ওলাই থাকিব বাট আমি যদি আপোনালোকে দেখা পাইছে লাইট অফ কৰি দিছোঁ আৰু অন কৰিবৰ কাৰণে বাটন জাষ্ট ওৱান ক্লিক এইটো চাইডে যদি আপোনালোকে চাই এইটোৱে বাটনটো হয় কালাৰ চেঞ্জ হোৱা কেনেকুৱা লাগিলে এতিয়া মোৰ ৰুমটোত পুৰা এনেকুৱা লাগিব কোনোবা সোমোৱাৰ লগে উফ
কি দিছে কংকনে বহুতে ভাবিব কি ধূপ ডিভাইচটোৱে আমাক গোটেই ৰুমত ফেলাই থাকিব আৰু মোৰটো ভাল লাগিছে এতিয়া আমি খালি আৰোমাৰ যোনটো ড্ৰপ হয় যোনটো লিকুইড হয় সেইটো দিব আছে কিয় কাৰণে আমাক দিয়া নাই গিফ্ট ভাবিলোঁ কি একেলগতে আহিব বাট নাই আহা তো কেনেকুৱা লাগিলে এই ডিভাইচটো আপোনালোকে কমেণ্ট কৰি কিনে জনাওক বাকী গাইজ দেখাবলৈ আমি আনবক্স কৰিলোঁ এটা আৰু এতিয়া কেমেৰা আনবক্স কৰিম আৰু সেই কেমেৰাটোৰ আপোনালোকক সিমান আনবক্সিং কৰি কেনে ব'ৰ নকৰোঁ আৰু ডাইৰেক্ট ছেটআপ কৰি কিনে আপোনালোকক দেখাই আছোঁ কেনেকুৱা আমি ভিউ পাওঁ আৰু কিহৰ কাৰণে কোন চাইডে ভিউ পাম আৰু আমি লগাম ইয়াতে ভেণ্টিলেশ্যনৰ ওপৰত যেন আমি বাহিৰৰ পৰাও দেখা পাওঁ আৰু ভিতৰৰ পৰাও দেখা পাওঁ আৰু একচুৱেলি যদি কোনোবা চুৰে চাই আছে তেতিয়াহ'লে আহি কেনে প্ৰথম ভেণ্টিলেশ্যনে ভাঙিব বাট একো নাই গাইজ আমাৰ লগত ডাটা থাকি যাব ফোনত ভাঙাৰ পিছতো আমাৰ মানে ফোনত ডাটা থাকি যাব একো প্ৰব্লেমে নাই চুৰেও যদি আহে তেতিয়াহ'লে মানে আমি দেখা পাই যাম কোন চুৰ হয় সি লুকাবই নোৱাৰে কিয় কাৰণে ইয়াত ম'শ্যন ডিটেক্টো কৰিব আৰু যদি আপোনালোকে ইয়াতে চাই ইয়াতে গোটেইখিনি আছে ম'শ্যন ডিটেক্ট এলাৰ্ট আৰু মোৰ ফোনত আহি যাব কোনোবাই যদি আমাৰ কেম্পাছত সোমায় আৰু ইয়াতে ম'শ্যন ট্ৰেকো কৰি থাকিব একো টেনশ্যন নাই তো এতিয়া ছেটআপ কৰি লগাইছ এণ্ড গাইজ এই চাইডে আপোনালোকে এটা হৈছে এইটো আমি প্লাগ ইন কৰি ল'লোঁ আৰু ৱেইটিং ফৰ ৱাইফাই কানেকশ্যন দেখা আছে এই চাইডে ৱাইফাই অফ হৈ আছে অন হোৱাৰ পিছত আমি ধুনীয়াকৈ কানেক্ট কৰি কেনে আপোনালোকক ইয়াতে ভিজুৱেল দেখাই আছোঁ কেনেকুৱা আহে কোৱালিটি আফটাৰ আ লং টাইম একচুৱেলি আমি আজি ৰাইনক ৱাছ কৰিবলৈ যাই আছোঁ কিয় কাৰণে অযোধ্যাৰ পৰা অহাৰ পিছত আমি ৰাইনক ৱাছে কৰা নাই আৰু যিহেতু কালি গাইজ সৰস্বতী পূজা তো সেইটো কাৰণে ভাবিছোঁ কি আমি ৰিয়েকশ্যন কেপচাৰ কৰিব যাম ছুপাৰ বাইকৰ ৰিয়েকশ্যন তো আপোনালোকে কি ভাবে গাইজ আমি ৰিয়েকশ্যন কেপচাৰ কৰিব যাব লাগে ক'ত আপোনালোকে কমেণ্ট কৰক মানে গুৱাহাটীৰ কোনটো এৰিয়াত যাব লাগে কোনখন কলেজ কোনখন স্কুলত যাব লাগে আৰু মই ভাবিনক আমি ৱাছ কৰিবলৈ যাম কিয় কাৰণে অলপ ৰাইনো যেতিয়া ক্লিন হৈ থাকিব তেতিয়া মজা লাগিব তো এই চাইডে আছে পাপ্পু কালি পাপ্পু কালি সৰস্বতী পূজাত ক'ৰবাত যাবি কি নাই সৰস্বতী পূজাত ক'ৰবাত যাবি কি নাই এতিয়ালৈ নাই বাহ ঠিক ৰাতি প্লেন হ'ব বাহ গাইছ এই চাইডে এতিয়া আমি ৰাইনক লৈ যাওঁ তো লেটছ গ' ভাবিছে ৰাইনক কিমান লেতেৰা হৈ আছে ৰেপ গাইছ এই চাইডে যেতিয়াই ওলাই আহোঁ এইবোৰ টিকলুকেইটা আমাৰ ফেমিলি মেম্বাৰ যোনে আমাৰ বাইক ষ্টাৰ্ট দিয়াৰ লগে লগে সিহঁতে যদি ওচৰে থাকে সিহঁতে আহি পাই যায় আৰু ৰেপৰ কাৰণে আমাক ডিমাণ্ড কৰে আৰু এতিয়া ভাই চাহাব এণ্ড গাইছ আৰু এই চাইডে আমি ৱাছ চেণ্টাৰ আহি পাই গৈছোঁ অলমষ্ট গাইছ এই চাইডে আছিলে ৱাছ চেণ্টাৰ বা টু হুইলাৰ ৱাশ্বিং চেণ্টাৰ যদি আপোনালোকে চাই বাট এই চাইডেতো আপোনালোকে দেখা পালে কি বন্ধ এইখন কুইক চিপ্টাৰ এটা বেয়া আদাল লাগি গ'ল আৰু মই একচুৱেলি ইখনতে কুইক চিপ্টাৰ থকা বুলি উইদাউট ক্লাছ আপ চিপ কৰিছিলোঁ আৰু আপোনালোকে হয়তো চাউণ্ডত গম পাইছিলে আৰু একচুৱেলি এটা ঝাটকা দি দিছিলে কিয় কাৰণে ইয়াত কুইক চিপ্টাৰ নাই গাইছ আৰু বহুত বেয়া আদাল লাগি গৈছে এতিয়া মোৰ য়ৰ্দাখন চলোৱাৰ পিছত আমি ৱাছ চেণ্টাৰত আহি পাই গ'লোঁ আৰু এতিয়া ৱাছ কৰিব দিওঁ এই চাইডে আপোনালোকে এটা পাইছে ৰাইনো এতিয়া আমাৰ ৱাছ হ'ব কিয় কাৰণে সৰস্বতী পূজাৰ কাৰণে ৰেডি হৈ আছে এই চাইডে আমাৰ ৰাইনো সৰস্বতী পূজাৰ কাৰণে ৰেডি কৰিব আহিছোঁ